নমস্কাৰ ইউএনএ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ লৈছোঁ এটা ব্ৰেকিং নিউজ। টিয়কৰ হাঁহচৰা চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া আৰু দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু এই সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ ব্যক্তি আৰু আহত তিনিওকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আমি জনাইছোঁ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। টিয়কৰ হাঁহচৰা চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হৈছে আৰু তিনিজন লোকক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু দ্ৰুতবেগী ইনোভা আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল আৰু এই সংঘৰ্ষতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। AS04Z7787 নম্বৰৰ ইনোভা গাড়ীৰ লগত বিপৰীত দিশৰ পৰা অহা AS04B9468 নম্বৰৰ মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনাত মটৰ চাইকেলত যোৱা তিনি আৰোহী ক্ৰমে মানস প্ৰতিম গগৈ, ঋষিকেশ গগৈ আৰু ঋতিষ্ণা গগৈ গুৰুতৰভাৱে আহত হৈছে আৰু আহত তিনিজনক ততাতৈয়াকৈ টিয়ক FRUলৈ নিয়া হৈছিল যদিও তিনিওকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আমি জনাই আছোঁ মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। টিয়কত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। টিয়কৰ হাঁহচৰা চাৰিআলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো আৰু দ্ৰুতবেগী ইনোভা আৰু মটৰ চাইকেলৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু দুৰ্ঘটনাত বৰ্তমানলৈকে তিনিজন লোকে গুৰুতৰভাৱে আহত হৈছে আৰু তিনিজন লোকৰ ভিতৰত এগৰাকী মহিলা আছে আৰু আহত কেইজন ক্ৰমে মানস প্ৰতিম গগৈ, ঋষিকেশ গগৈ আৰু ঋতিষ্ণা গগৈ আৰু তিনিওকে বৰ্তমান উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত মন্তব্য আছে, সেই মন্তব্য আপোনালোকৰ বাবে প্ৰেৰণ কৰিছোঁ। হাঁহচৰা চাৰিআলি সমীপতে এখন তীব্ৰগী ইনোভাই এটা পৰিয়ালক মই বাইকত আহি আছিলে মহতিয়াই লৈ গ'লোঁ। এতিয়া সংকটজনক অৱস্থাত আমি টিয়ক CFR আহিলোঁ। এবাৰ যোৰহাটলৈ ট্ৰেন্সফাৰ কৰিছে এতিয়া সংকটজনক অৱস্থাত। 8টা চাৰে 8টা বজাত সন্ধিয়া সংকটজনক সংকটজনক গোটেই তিনিজনেই দুখ পাইছে। 9 বছৰীয়া ল'ৰা এটা আছে এতিয়া নিবলৈ লৈছে যোৰহাট। বিশুদ্ধ সোণৰূপ খাতি গ্ৰহৰত্নৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যোৰহাটৰ সোণজনী জুৱেলাৰী। যোৰহাটবাসীৰ মুখে মুখে এতিয়া চিনাকি নাম সোণজনী জুৱেলাৰী, য'ত পোৱা যায় বিশুদ্ধ সোণৰূপৰ আ-অলংকাৰৰ লগতে খাতি গ্ৰহৰত্নও। শাৰদীয় বতৰত সোণজনী জুৱেলাৰীয়ে দিছে বিশেষ ৰেহাই। ইয়াত আপুনি সোণৰ গহনা মেৰামতি কৰিলে পাব 50% ৰেহাই, ৰূপৰ অলংকাৰত পাব 35% ৰেহাই আৰু খাতি গ্ৰহৰত্নত পাব 35% ৰেহাই। সেয়ে পলম নকৰি আহক সোণজনী জুৱেলাৰীলৈ। আমাৰ ঠিকনা সোণজনী জুৱেলাৰী, অপজিট SR পেট্ৰল পাম্প। যোগাযোগৰ ঠিকনা 7002864138।